এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। গোলকগঞ্জৰ লক্ষীমাৰীত ভয়ংকৰ অঘটন, বিদ্যুৎপৃষ্ট হৈ নবৰুদ্দিন শ্বেখ নামৰ এজন ব্যক্তিৰ মৃত্যু। জনাই গৈছোঁ এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। গোলকগঞ্জৰ লক্ষীমাৰীত ভয়ংকৰ অঘটন, বিদ্যুৎপৃষ্ট হৈ নবৰুদ্দিন শ্বেখ নামৰ এজন ব্যক্তিৰ মৃত্যু। আজি সন্ধিয়া 7 মান বজাত নিজৰ ঘৰতে ইনভাৰ্টাৰৰ তাৰৰ লগত লাগি বিদ্যুৎপৃষ্ট হৈ অচেতন হৈ পৰে। পিছত পৰিয়াললৈকে গোলকগঞ্জ চিকিৎসালয়ত নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। তাৰ পিছতে পৰিয়ালৰ লোকে কান্দোনত ভাগি পৰে। আমি দৃশ্যাংকৰ বাছলৈ গৈছোঁ, দৃশ্যাংকৰে মন কৰক। পুনৰ গোলকগঞ্জ লক্ষীবাৰীত ভয়ংকৰ অঘটন আৰু ভয়ংকৰ অঘটনৰ বাতৰি ইতিমধ্যে আমালৈ আহি পৰিছে আৰু বিদ্যুৎপৃষ্ট হৈ নবৰুদ্দিন শ্বেখ নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু। আজি সন্ধিয়া 7 মান বজাত নিজৰ ঘৰতে ইনভাৰ্টাৰৰ তাৰৰ লগত লাগি বিদ্যুৎপৃষ্ট হৈ অচেতন হৈ পৰে। তাৰ পিছতে চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মোর ভাই মুই মানে আমরা ওই আমার কাকাড়ে ঘুঁটে রোডি না খেলা খেলেছি, ক্রিকেট খেলা। তারপিছত মানে ওই একটা বেডি সমানজি হাল্লা চিলিয়ে ফেলে দিই। আমরা বললাম কী হল কয়ে কারেন্টের শর্ট খাইছে। তা কারেন্টের শর্ট খাইছে, তা আমরা লাগলে সবাই দৌড়ে গেল। দৌড়ে যাওয়ার পরে তা মানে ওই মোর একটা ভাইস্তি আসিল, ছোটো ভাইস্তি, আরও 2টা লোক আসিল, চেংড়া কাঁড়া কাইন টেমে ধরছি, বেডিসও আসিল আর কি। তা আনার পর মুই ফির মানে তোল দিয়ে মানে টেম্পুও মানে রেডি ফটাফট লাগালো। কেমন করে মারা গেল? মানে কি যখন মানে আমরা গাড়ি তুলছি তখন মানে জীবিত আছে, জীবিত আছিল? তখন মানে খালি গ্যাংড়াইছে। কি হয়েছিল আসলে?